আমার এই বিদ্যালয়ের প্রাক্তন ছাত্র চাকরিতে চলাব প্রাচীন পত্রিকায় যথেষ্ট গুরুত্বপূর্ণ ভূমিকা লয়। আমার এই বিদ্যালয়ের যখন প্রাচীন পত্রিকা এইখনৰ নাম দিয়া হৈছে আৰোহণ, আৰু এই আৰোহণৰ জৰিয়তে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী মিলি আমি আগুৱাই যোৱাৰ যিটো প্ৰয়াস কৰিছোঁ, আৰু এই প্ৰয়াসত আজি এইটো শাৰদীয় সংখ্যা, এই শাৰদীয় সংখ্যাই যথেষ্ট সমাদৰ লাভ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াৰ পিছত এটি শীতৰ আগমনিত আমি তাৰ পিছৰ সংখ্যাটো আমি উলিয়াম। বছৰত আমি 4টা সংখ্যা উলিয়াৰ আমি চেষ্টা কৰিছোঁ। আৰু এইবিলাক ক্ষেত্ৰত আমাৰ 1964 চনৰ পৰা যিখন আমাৰ মেগাজিন আলোচনী ভাৰতী, এই ভাৰতীখনো এনেকৈ গৈয়ে আমি জানো যে 1962 চনত প্ৰথম অৱস্থাত হাতে লিখা অৱস্থাৰেই ভাৰতী ওলাইছিল, আৰু পৰ্যায়ক্ৰমে 1915 চনলৈকে 2015 চনলৈকে এইখন ধাৰাবাহিকভাৱে ওলাই আছিল। তাৰপিছত চৰকাৰে পইচা দিয়া হ'ল, দুটা বছৰত চৰকাৰে পইচা দিলে, দিয়াৰ পিছত আমাৰ জটিল আহিল। আমি এতিয়া পইচা ল'ব নোৱাৰোঁ, ফ্ৰী এডমিশ্যন হয়, গতিকে আমি ফ্ৰী এডমিশ্যনত মেগাজিন উলিয়াব নোৱাৰোঁ, কিন্তু আগতে উলিয়াই আছিলোঁ আমি। গতিকে আমি এতিয়া পইচা নিদিলেতো আৰু আমি ল'ব নোৱাৰোঁ, কাৰণ এখন মেগাজিন উলিয়াব লাগে মিনিমাম 50,000 লাগে। গতিকে ক'ৰ পৰা পইচা আহিব? গতিকে ইয়াত কিন্তু খৰচ নাই, এইটো দেখুৱাই মই কিবা কৈ যোগাৰ কৰি দিয়ে যিখিনি পইচাৰেই আমি এখন সুন্দৰ এই আৰোহণ উলিয়াব পাৰিছোঁ। গতিকে যেতিয়ালৈকে আমাৰ পইচাৰ অভাৱ নমৰিব আমি ভাৰতী প্ৰকাশ কৰিব নিশ্চয় নোৱাৰিম। গতিকে তেনেকুৱা ভাৰতীৰ যিটো অভাৱ, মই ভাবোঁ এই ভাৰতীৰ অভাৱটো আৰোহণৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীৰ সুপ্ত প্ৰতিভা আমি জাগ্ৰত কৰিব পাৰিম, আৰু এইখন এখন জাতিৰ দাপোন হ'ব বুলি মই অনুভৱ কৰিছোঁ। আজি আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰসকলৰ যিটো উৎসাহ দেখিবলৈ পাইছোঁ, ইয়াৰ ক্ষেত্ৰত নিশ্চয় শ্ৰদ্ধা শিক্ষাগুৰুসকলৰ যথেষ্ট অনুপ্ৰেৰণা আছে বা তেখেতসকলৰ উৎসাহ দিয়াৰ যিটো পাইছোঁ, কেনেকুৱা অনুভৱ হৈছে ছাত্ৰ ছাত্ৰীসকলৰ আজি উৎসাহ দেখি পেলাই আপোনালোকৰ? অনুভৱটো আজি নহয়, আজি প্ৰায় 4-5 দিনৰ পৰা আমি সিহঁতে লাগি আছোঁ। মধুপুৰৰ ছোৱালী আহি আগভাগ লৈছে, আমাৰ ছাত্ৰী দূৰ দূৰণিৰ ছাত্ৰী আহি তেওঁলোকে আগভাগ লৈছে এই লিখনিৰ মাজেৰে। কৈছে ছাৰ আমি ছায়েন্সৰ ষ্টুডেণ্ট, আমি আৰ্টছৰ ষ্টুডেণ্ট, আমি সময় উলিয়াই লৈ তেওঁলোকে 4-5 পিৰিয়ড কৰি উঠি তেওঁলোকে যিটো আগ্ৰহেৰে লিখিছে এই লিখনিবিলাক, এটা সুন্দৰ মাধ্যম হৈছে আৰু সুন্দৰ প্ৰচাৰ হৈছে। তেওঁলোকৰ আমি আগ্ৰহ দেখি আমি নথৈ আনন্দিত হৈছোঁ। আপুনি এই বিদ্যালয়ৰ অধ্যক্ষ? হয়। ঠিক আছে, থেংক ইউ ছাৰ।